welcome back to my YouTube channel Come Travel with P. আজি বহুত দিনৰ মূৰত মই আহি ওলালোহি আজি মই আহিছো হাজোলৈ সো পলম নকৰাকৈ বলক আৰম্ভ কৰো ভিডিওটো ৰাতিপুৱাই সোনকালে কেব এখন বুক কৰি আমি আজি ওলাইছো গুৱাহাটীৰ পৰা হাজোলৈ হাজোত অৱস্থিত হয়গ্ৰীব মাধৱ মন্দিৰ জনা চাই আহোগৈ বুলি সো বলকচোন যাওঁ দিনৰ পৰা আহিমকে ভাবি আছিলো সো আজি ফাইনালি মই আহি পালো হাজোত অৱস্থিত হয়গ্ৰীব মাধৱ মন্দিৰ ভাগলৈ প্ৰায় 1.5 ঘণ্টাৰ পিছতে আমি গুৱাহাটীৰ পৰা হাজো পাই গলোহি আৰু এতিয়া আমি প্ৰথমে ইয়াৰে পৰা চাকি বন্তি এইবোৰ কিনো বুলি আহিছো ইয়াৰে অলপ নিয়মবোৰ বেলেগ হয় ইয়াতে তুলসীৰ মালা দিয়ে হয়গ্ৰীব মাধৱ মন্দিৰত দিবলৈ আৰু আমিও ধুনীয়াকৈ ইয়াৰ পৰা কিনি ললো আৰু বাইদেৱে আমাক কৈছে যে এই মালাডাল যাৰ কাৰণে মানে আমি শৰাইখন দিছোঁ তেওঁ অলপ দেৰি পিন্ধাই থ'ব লাগে যাতে মনৰ আশাবোৰ পূৰণ হয় এতিয়া ওপৰলৈ গৈ আছোঁ ৰাস্তাটো মই আপোনালোকক দেখাই আছোঁ ৰ'ব মন্দিৰজনা বহুত ওপৰত অৱস্থিত আৰু ইয়াৰে চিৰিবোৰো ভালে আপোনালোকে আহিবলৈ কষ্ট নাপাব আৰু হয়গ্ৰীব মাধৱ বিষ্ণুৰে অন্য এটি ৰূপ আৰু সংস্কৃতৰ মতে হয় মানে হ'ল ঘোঁৰা আৰু গ্ৰীৱা মানে হ'ল ডিঙি অৰ্থাৎ সংস্কৃতৰ মতে ঘোঁৰাৰ ডিঙিৰ ৰূপটো এই মন্দিৰ ভাগে উত্থাপন কৰে মন্দিৰত সোমাই আমি প্ৰথমে আহিছোঁ ইয়াতে চাকি জ্বলাম বুলি এই মন্দিৰ ভাগতে আপোনালোকে 16-17 চেঞ্চুৰীৰে ৰক ষ্ট্ৰাকচাৰবোৰ বিৰাট ধুনীয়াকৈ সংৰক্ষণ কৰা দেখা পাব আৰু মন্দিৰ ভাগৰ যিবোৰ খুঁটা আছে সেইবোৰো বহুত পুৰাতন যুগৰে আৰু এই হাতীৰ লাইনটো মহাৰাষ্ট্ৰত অৱস্থিত ইলোৰা কেভৰ ৰক কাটিং ষ্ট্ৰাকচাৰটোৰ লগত বহুখিনি মিল আছে ইয়াতে মেইনলি দুভাগ মন্দিৰ আছে বেলেগ বেলেগকৈ আৰু আমি চাকি জ্বলাই হোৱাৰ পিছত আহিলোঁ লক্ষ্মী মন্দিৰলৈ আৰু লক্ষ্মী মন্দিৰৰ পৰা আমাক দিলে এইডাল বিশেষ ধানৰ পৰা প্ৰস্তুত কৰা মালা মন্দিৰভাগ হাজোৰ মণিকোট হিলছৰ ওপৰত অৱস্থিত গুৱাহাটীৰ পৰা প্ৰায় 30 কিলোমিটাৰমান হয় এইভাগ মন্দিৰ বহুত পুৰণি হয় 11 চেঞ্চুৰীতে বনোৱা হৈছিলে চিলাৰায়ৰ পুত্ৰ ৰঘুদেৱ নাৰায়ণে এই মন্দিৰভাগ নিৰ্মাণ কৰিছিলে লক্ষ্মী মন্দিৰৰ পিছত আমি নেক্সট গ'লোঁ যিভাগ মেইন মন্দিৰ হয়গ্ৰীব মাধৱৰ তালৈ তাতে 5টা অৱতাৰ আছে হয়গ্ৰীব মাধৱৰ তাৰপিছত আমি আহিলোঁ মন্দিৰৰ বাহিৰতে থকা বিৰাট ধুনীয়া এটা ভিউ পইণ্টলৈ য'ৰ পৰা আপোনালোকে বিৰাট এটা সুন্দৰ পৰিৱেশ উপভোগ কৰিব পাৰিব ইয়াতে বহিবলৈও আপোনালোকে টাইম স্পেণ্ড কৰিবলৈ চকী বেঞ্চ আছে তাতে বহি অলপ টাইম কটাই মন্দিৰ ভাগৰ পৰা যাবগৈ পাৰিব অলপ সময় বহি কটোৱাৰ পিছত ময়ো নামি আহিলোঁ মন্দিৰৰ পৰা বাহিৰলৈ কিন্তু ভিডিঅ'টো শেষ হোৱা নাই চাই থাকক আপোনালোকে
সেৱা চেৱা দি হ'ল চ' ভাবিলোঁ কিবা এটা খাই যাওঁ চন্দ্ৰিমা হোটেললৈকে আহিছোঁ অলপ কিবা এটা খাই লওঁ হোটেলত চাহ খাবলৈ আহোঁতে আইতাগৰাকীয়ে ক'লে মন্দিৰৰ সন্মুখতে বোলে মাধৱ পুখুৰীটো আছে কাছ আছে বোলে তাত যোৱা আকৌ তোমালোকেও চাই আহা আৰু সেই কথা শুনিয়ে ময়ো ওলালোঁ কাছ চাওঁগৈ বুলি চ' ব'লকচোন যাওঁ কাছবোৰো চাই আহোঁগৈ আহিলোঁ যেতিয়াই আজিৰ ভিডিঅ'টো চ' ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব চ' আজিলৈ আহিলোঁ পুনৰ লগ পোৱাৰ আশা থাকিল বাই